আপোনাৰ ঘৰৰ একেবাৰে উন্নতি নাই, লগতে আপোনাৰ ঘৰত এনি টাইম যদি বেমাৰ আজাৰ হৈ থাকে, তেতিয়া নিশ্চয়কৈ এইকেইটা কাৰণৰ কোনোবা এটা আপুনি কৰি আছে। তাৰে কেইটামান কাৰণ আপোনালোকক মই জনাইছোঁ। প্ৰথম কাৰণটো হৈছে যদি আপোনালোকে আপোনাৰ বিচনাত বহি খোৱা খাদ্য খাই আছে, তেতিয়াহ'লে 1 নম্বৰ। 2 নম্বৰ হৈছে যদি আপোনালোকে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ মুখত জোতা চেণ্ডেল সিঁচৰিত কৰি পেলাই থৈছে। আৰু 3rd নম্বৰটো হৈছে যদি আপোনালোকে সন্ধিয়া টাইমত ঘৰ ঝাৰু মাৰিছে। আৰু এটা হৈছে যদি আপোনালোকে ৰাতিপুৱা দেৰিলৈকে শুই আছে। আৰু এটা যদি আপোনালোকে আপোনালোকৰ ঘৰত ভঙা বাচন বৰ্তন বা আইনা এইবিলাক কিবা যদি আপোনাৰ ঘৰত ভঙা চিঙা বস্তু আছে, অন্যথা আপুনি সন্ধিয়া টাইমত শুই আছে, এইকেইটা যদি আপুনি কৰি আছে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ উন্নতি কেতিয়াও নাহে। লগতে আপুনি যিমান টকা পইচা আপুনি সঞ্চয় নকৰক, কেতিয়াও সঞ্চয় নহয়। আপোনাৰ বেমাৰ আজাৰতে সকলো পইচা নাইকিয়া হ'ব। আৰু যদি এই অভ্যাসকেইটা আপুনি কৰি আছে, অতি সোনকালে আঁতৰক, চাব আপোনাৰ ঘৰৰ উন্নতি সোনকালে আহিব। থেংক ইউ।